বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম তুলসী গছৰ কেইটামান উপকাৰিতাৰ বিষয়ে। বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় আমাৰ জীৱনবোৰত বহুতো সমস্যাৰ চাপ পৰে। বহুতৰে বেমাৰ ব্যাধি হয়, বহুতৰে সাংসাৰিক কিছু অশান্তি হোৱাৰ দেখিবলৈ পোৱা যায় আৰু বহুতে আকৌ আৰ্থিক সমস্যাটো ভুগি থকা দেখিবলৈ পোৱা যায়। এনেবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আমাৰ শাস্ত্ৰত প্ৰত্যেক ঘৰতে একোজোপাকৈ তুলসী ৰোপণ কৰিব লাগে বুলি সুন্দৰকৈ লিখা আছে। আহকচোন আমি সকলোৱে জানো তুলসী ৰোপণ কৰিলেনো আমাৰ কি কি মংগল হয়। আমি সকলোৱে ৰাতিপুৱা তুলসী গছজোপা দেখা পালে আমাৰ সকলোৰে দিনটোৰ বাবে মংগল হয়, লগতে আমাৰ যাত্ৰাও শুভ হয় বুলি আমাৰ শাস্ত্ৰত লিখা আছে। তুলসীৰ গছ ঘৰত থাকিলে কেৱল দৰিদ্ৰতা দূৰ হোৱাই নহয়, তুলসীৰ তলত শালাগ্ৰাম শিল ৰাখিলে আমাৰ সকলোৰে পাৰিবাৰিক অশান্তিবোৰ দূৰ হয়, দাম্পত্য জীৱনবোৰো সুখময় হয়, লগতে কৰ্মক্ষেত্ৰতো অধিক সফলতা লাভ কৰিব পাৰি। আমাৰ ধৰ্মগ্ৰন্থ অনুসৰি তুলসীয়ে বিভিন্ন দুৰ্ঘটনা ৰোধ কৰাৰ লগতে বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ তুলসী এক ভাল প্ৰতিকাৰক। হিন্দু ধৰ্ম অনুসৰি তুলসী গছত বাস কৰে দেৱী লক্ষ্মীয়ে। ধৰ্মীয় ৰীতি নীতি অনুসৰি তুলসীত দৈনিক পানী ঢলাটো অতি শুভ বুলি আমি সকলোৱে গণ্য কৰোঁ। তুলসী ভগৱান বিষ্ণুৰ প্ৰিয়। বৃহস্পতিবাৰ দিনটোক ভগৱান বিষ্ণুৰ দিন বুলি গণ্য কৰা হয়। সেইকাৰণে এই দিনটোতে ঘৰৰ উত্তৰ দিশত তুলসী লগোৱাটো উত্তম বুলি কোৱা হয়। শুক্ৰবাৰেও তুলসী লগাব পাৰে। ধৰ্মীয় বিশ্বাস তুলসী দেৱী লক্ষ্মীৰ ৰূপ। ইয়াৰ লগতে শনিবাৰেও তুলসী ৰোপণ কৰাটো অতিকৈ শুভ। আজিলৈ ইমানেই। মই যিমান পাৰিলোঁ আপোনালোকক অলপ তথ্য সংগ্ৰহ কৰি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। যদি মোৰ এনে ভিডিঅ'বোৰ আকৌ আপোনালোকে পাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।